নমস্কাৰ মই সকলোকে মোৰ ইউটিউব চেনেল বিকাশ পইণ্ট ভিডিঅ' চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি মই উপস্থিত আছোঁ বৰ্তমান লখিমপুৰ জিলাৰ পৰা 15-20 কিলোমিটাৰ নিলগত অৱস্থিত এখন ভিতৰুৱা গাঁৱত বৰবিল বালি গাঁৱত উপস্থিত আছোঁ আৰু মই এনে এজন প্ৰতিভাসম্পন্ন ব্যক্তিৰ ওচৰত কাষ চাপিছোঁ যিজন সমাজৰ বিভিন্ন ধৰণৰ আগশাৰীত কাম কৰি আহিছে বিশেষতঃ তেওঁ একেধাৰে এজন বায়ন আৰু তেখেতৰ নামাচাৰ্য সকলো দিশতে তেওঁ পাৰ্গত সেইজন হৈছে দিলীপ শইকীয়া খুৰা আপোনাক মোৰ চেনেলত স্বাগতম জনাইছোঁ নমস্কাৰ নিশ্চয় আপোনালোকে দেখি জানিব পাৰিছে যে তেওঁ খুব কম বয়সৰ বৰ্তমান আপোনাৰ বয়স কিমান বাৰু হৈছে খুৰা মোৰ বৰ্তমান বয়স এতিয়া 41 বছৰ হৈছে 41 বছৰ নিশ্চয় 41 বছৰ বয়সতে এখেতে এজন পাঠক নামাচাৰ্য গায়ন আজি সমাজৰ আগশাৰী সকলো দিশতে তেওঁ আগবাঢ়ি এখন সমাজ সুচাৰুৰূপে পৰিচালনা কৰি আহিছে গতিকে আমি তেখেতৰ পৰা জানিব বিচাৰিম যে আপুনি এই দায়িত্বভাৰ সমাজৰ এই নিৰ্বালী ভাগ যে মূৰ পাতি গ্ৰহণ কৰিছিলে আপোনাৰ কাৰোবাৰ পৰা আপুনি নিশ্চয় শিক্ষা লৈছিলে নে আপোনাৰ কোনোবা পূৰ্বপুৰুষ সমাজৰ এনেকুৱা আগশাৰীৰ কাম কৰাৰ লগত জড়িত আছিলে নমস্কাৰ এই বিষয়বস্তুত মই অন্য বুলিবলৈ নহয় যিহেতু মোৰ জন্মত দাতা পিতৃদেৱে আছিল বায়ন আছিল তেখেতে আমাৰ ৰাইজৰ কাৰণে গায়নৰ যোৱাটো শিক্ষা দিয়াৰ মানস কৰি ৰাইজৰ পৰামৰ্শ অনুসৰি ভালেমানকেইজন ব্যক্তিক আমাক এই বিষয়টো শিক্ষা দিছিল আৰু সেই শিক্ষাত কিছুদিনৰ পিছতে তেখেতে প্ৰয়াত হ'বলগীয়া হ'ল কিন্তু ৰাইজৰ সেই এটাই সিদ্ধান্ত কৰিলে যে আমাৰ বায়নৰ পুত্ৰক আছিল গতিকে তেওঁ এই বিষয়টো যথেষ্ট আগবাঢ়ি আছে তেতিয়া ৰাইজৰ আলোচনা মৰ্মে ৰাইজৰ সিদ্ধান্তৰ মৰ্মে আমাকে এই বিষয়টো গ্ৰহণ কৰিবলৈ অনুমতি দিয়াত আমি নতশিৰে ৰাইজৰ বাক্য পালন কৰি বৰ্তমান এই কাৰ্য চলাই আহিছোঁ নিশ্চয় হয় আপোনাৰ এই দায়িত্ব ভাগ যে আপুনি গ্ৰহণ কৰিলে আপোনাৰ কিমান বছৰ হ'ল আপুনি দায়িত্ব গ্ৰহণ কৰা মই এতিয়া এই ভাগ গ্ৰহণ কৰা কমেও ধৰক 23 বছৰমান হৈ গ'ল নিশ্চয় কমেও 23 বছৰ আচলতে আপুনি বহুত সৰু কালৰে পৰা এইবিলাক দিশত সমাজৰ এনেকুৱা দিশত আপুনি অধ্যয়ন কৰি আহিছিলে গতিকে আপুনি আপোনাৰ সমপৰ্যায়ৰ বা কোনোবা লগৰীয়াক আপুনি এই শিক্ষা দিয়াত আপুনি কিবা ব্যৱস্থা লৈছে নেকি আমি এই ব্যৱস্থা লোৱা হৈছে আমি আশে আমাৰ ওচৰ চুবুৰীয়া কেইবাখন গাঁৱতো আমি গায়ন বায়নৰ বিষয়টোত আমি শিক্ষা দিয়া হৈছিল তাৰ উপৰি আমাৰ নিজৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ পাৰ হৈও ধেমাজি ডিষ্ট্ৰিক্টত শিৱসাগৰত আমি এই গায়ন বায়নৰ বিষয়টো দিয়া হ'ল আৰু বৰ্তমান তাতো সেইমতে পৰিপূৰ্ণ হিচাপে তেওঁলোকে এটা সুন্দৰ এটা সংগঠন তেওঁলোকে থিয়ৰঙা দিব পৰা হ'ল নিজাববীয়াকৈ বৰ্তমান তেওঁলোকে চলি আছে নিশ্চয় আপুনি যথেষ্ট দূৰত গৈ পেলাই আপুনি আপোনাৰ এই প্ৰতিভা নিশ্চয় ব্যাখ্যা কৰিছেগে আপোনাৰ যিহেতু আপোনাৰ সংসাৰ আছে ন গতিকে আপুনি দূৰত যাওঁতে নিশ্চয় ক'ৰবাত থাকিব লগা হৈছিল আপুনি শিক্ষা দীক্ষা দিওঁতে আপুনি এই সময়ত আপোনাৰ ঘৰখন চলাবলৈও লগা হৈছিল কিন্তু আপুনি এই শিক্ষা দিয়াৰ বিনিময়ত আপুনি কিবা গ্ৰহণ কৰিছিল নেকি গ্ৰহণটোৰ ক্ষেত্ৰত তাত মোৰ কোনো ইমানৰ কথা নাই হয় তেখেতলোকে ৰাইজৰ ফালৰ পৰা সিদ্ধান্ত কৰি যিটোকেদি আমি তাতে মঞ্জুৰ হৈছোঁ কাৰণ যিহেতু সকলোৰে এখন সংসাৰ আছে গতিকে এখন ঘৰ এৰি থৈ যেতিয়া দূৰ দূৰণিত ধৰা তোমাৰ মাহেকীয়া হিচাপে থাকিবলগীয়া হয় আমি 4 মাহ 5 মাহলৈকে থাকিবলগীয়া হয় কাৰণ সেই কিমাহত নিজৰ ঘৰখন চলিবলৈতো কিছুমান আৰ্থিক দিশত কিছু চাবলগীয়া হয় গতিকে সেয়েহে ৰাইজে তেখেতলোকৰ সিদ্ধান্ত মৰ্মে যিটোকে দিয়ে আমি সেইটোতে মানি লৈ তেনেধৰণে বৰ্তমানলৈকে চলি আছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে তেখেতে নিজৰ গাঁওখন নিজৰ জিলাখন নহয় অন্যান্য অসমৰ অন্যান্য জিলাতো তেওঁৰ প্ৰতিভা বিকাশ কৰি আহিছে তেওঁৰ শিষ্যসকলক তেওঁ শিক্ষা দি আহিছে আমি জানিব পাৰিছোঁ গতিকে এতিয়া আমি খুৰাক এইখিনিতে জানিব বিচাৰিম এজন গায়ন আৰু বায়ন হ'বলৈ হ'লে আপোনাৰ নিশ্চয় বাজানা মুখস্থ থাকিব লাগিব ন নিশ্চয় থাকিব গতিকে আপুনি বাজানাবিলাক আমাক গাই শুনালে ভাল পাম নিশ্চয় কিয় আমাৰ গায়নৰ ভাগ ভালেমানখিনি আছে প্ৰথম আৰম্ভণিৰ পৰা ধৰা বহা চাহিনী আছে উঠা চাহিনী আছে বৰ ধেমালি আছে ন ধেমালি আছে ভোকা ধেমালি আছে তাৰ ভিতৰতে মই বৰ ধেমালি প্ৰথম আৰম্ভণি চাপ এটা
শুনাই দিছোঁ। মুখেৰে গাই মুখেৰে শুনাম, ঠিক আছে। মুখেৰে গাই দিছোঁ। উম। ধিনাও তিনি তিনি দাও খিতাও দি দি ধে তা নিন দাও তা নিন দাও তা নিন দাও তা নিন দাও তাক তাক ধে তা নিন দাও তাক তাক ধে 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 তাক তাক ধে নিন দাও তাক তাক ধে ধে তাক তাক ধে নিন দাও তাক তাক ধীনাতা ধীনাতাও ধীনাতা ধীনাতাও ধীনাতা ধীনাতাও তাতাও তাতাও তা ধে 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 এনেধৰণে ধৰা বস্তুভাগ দীঘল বাৰু এনেধৰণে আমাৰ প্ৰথম আৰম্ভণিটো হয় বৰধেমালিৰ পৰা। আৰু ঠিক আছে, আপোনাৰ এই বাজানাকেইটাকে আমি খোলত শুনিব বিচাৰিম, গতিকে আমি খোলত শুনাইলে ভাল পাম। নিশ্চয় পাৰিব, নিশ্চয়। ঠিক আছে বাৰু, ঠিক আছে। নিশ্চয় যথেষ্ট ভাল লাগিল, বৰ সুন্দৰকৈ আপুনি মুখেৰেও গাই আছে, আপুনি বজাই আছে। আচলতে বায়ন বুলিয়ে ক'বলৈ গ'লে মুখেৰে আৰু হাতেৰে দুইটা দিশতে লাগে, আপোনাৰ দুইটা দিশে আছে, সেইকাৰণে আপোনাক মানে সমাজৰ ইমানখিনি দায়িত্ব গ্ৰহণ কৰি মানে আপোনাক দিলে, গতিকে ভাল লাগিল। মই আপোনাৰ জানিব পাৰিছোঁ আপুনি সাপ্তাহিক আপোনাৰ নামঘৰ পৰিচালনা কৰাৰ লগতে আপুনি বিভিন্ন দিশত আপুনি এতিয়া অখণ্ড ভাগৱত হ'লে আপুনি নিশ্চয় আপোনাক ভাগৱত পাঠ কৰিবলৈ মানে আপোনাক আমন্ত্ৰণ কৰে নিশ্চয়। আমি জানিব পাৰিছোঁ আপোনাৰ অখণ্ড ভাগৱত পাঠৰ মই শুনিছোঁ, গতিকে এইখিনিতে আমাৰ এতিয়া পৰিৱেশটো যিহেতু ভাগৱত পাঠ কৰাৰ পৰিৱেশ নহয় নিশ্চয়, গতিকে মই আপোনাৰ এটা ভিডিঅ' সাপ্তাহিক নামঘৰত আপুনি যিটো ভাগৱত পাঠ কৰে তাৰে এটা ভিডিঅ' ক্লিপ মই আপোনাৰ গ্ৰহণ কৰি থৈছিলোঁ, গতিকে বন্ধুসকলক মই এইখিনিতে এটা ভিডিঅ' ক্লিপ দেখাই দিছোঁ তেখেতক। ৩ম অধ্যায় ২৪ জৰাসন্ধ বধ। কমনে নিগদতি ৰাজাগণে এহি স্তুতি বুলিল কৃষ্ণ কয়ে মনে ভকত বৎসল হৰি হাকি পাছে সম্ভাক প্রবোধেলা মধুর আপোনা সাধু সভাপদ পদজৰা খণ্ডবধ ভাগৱত কথা সাধু শ্ৰৱণতে মুখ সুখ হৰে জন্ম মৃত্যু দুখ অপুৰুষকো কৰন্ত নিষ্কাৰ দেখিও কৃষ্ণৰ দয়া পৰম
গতিকে নিশ্চয় আপোনালোকে ভাগৱত পাঠ তেওঁ সপ্তাহিক ভাগৱত পাঠৰ মই এটা ভিডিঅ' ক্লিপ দেখালো, আপোনালোকে নিশ্চয় গম পালে। গতিকে খুৰা, আপোনাৰ যিহেতু ঈশ্বৰ মানে পাঠক হিচাপে আপুনি কীৰ্তনো পাঠ কৰিব লগা হয়, ঈশ্বৰ কৰ্মত আপুনি কীৰ্তন পাঠ কৰিব লগা হয়, গতিকে আপুনি কীৰ্তনৰ দুটামান কলি আমাক শুনালে নিশ্চয় ভাল পাম। নিশ্চয় নিশ্চয়। ঠিক আছে বাৰু, মই কীৰ্তনৰ প্ৰথম চতুৰ্বিংশতি অৱতাৰ প্ৰথম কীৰ্তন ভাগৰ প্ৰথমতে 2 মিনিট কলি মই ধৰা হৈছে। প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপে সনাতন সৰ্বয়ৱতাৰ কাৰণ তজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত যোগে যোগে অৱতাৰ ধৰা সংখ্যাত। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে তেখেতে সকলো দিশতে পাৰ্গত। তেখেতৰ মই এই নামাচাৰ্য কৰ্মৰাজিলৈ নাযাওঁ। তেখেতে আপোনালোকে সুৰ সঞ্চাৰ আৰু তেখেতৰ প্ৰতিভাৰ বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে। তেখেতৰ সুৰো যথেষ্ট ধুনীয়া আৰু মুখেৰেও বাজানা গায় আৰু খোলেৰেও বাজানা আমাক বৰ্তমানলৈকে দেখালে। গতিকে আমি এতিয়া আহিছোঁ ভাওনা দিশলৈ। খুৰা, আপোনাৰ পৰা জানিব বিচাৰিম, এখন ভাওনা আপুনি ভাওনা পৰিচালনা কৰে, ভাওনা এখন পৰিচালনা কৰিবলৈ যাওঁতে যথেষ্ট আমি গীত গোৱা শুনিছোঁ, কিন্তু মই গীতৰ বিলাক নাম নাজানো, কিন্তু আপুনি এইবিলাক দিশত জানে সকলো। গতিকে এখন ভাওনা পৰিচালনা কৰিবলৈ যাওঁতে প্ৰথমতে আমি সূত্ৰ ওলাওঁতে যিটো গীত গায়, আচলতে এই গীতবিলাকক কি বুলি গীত বুলি কয় জানিব পাৰিম নিশ্চয়? নিশ্চয় পাৰিবা। এই সূত্ৰৰ প্ৰথম সূত্ৰ ওলাই তেওঁ মানে প্ৰথম শ্লোক কেইফাকিমান মাতিব। হয় হয়। তাৰপিছতে শ্লোকৰ পিছতে তোমাৰ নান্দী গীত গাব। আৰু সেই নান্দী গীতৰে মানে ধৰক নাটক পৰিচালনাৰ যিসকল ব্যক্তি থাকিব তেখেতসকলৰ মাজতে মানে সেইখন সহায় সহযোগিতা থাকে। গতিকে সেই প্ৰথম আমাৰ নান্দী গীতৰ পৰাই ভাওনা আৰম্ভ হ'ল বুলি হয়। খুৰা, নান্দী গীত আচলতে মই জানিব পৰা নাই, কিন্তু হ'লেও আপুনি অকণমান যদি গাই দিয়ে নিশ্চয় জানিব পাৰিম। নিশ্চয় নিশ্চয়। ঠিক আছে, আপুনি ঠিক আছে, তুমি চাও। ভাল লাগিল, সুন্দৰ হৈছে। আচলতে মুখেৰে গায় আৰু বাজানা মানে বজোৱাটো ইমান সহজ কথা নহয়, কিন্তু আপুনি নিশ্চয় আমাক দেখালে। মানে মানুহে কৰিব নোৱাৰা কাম একো নাই, কিন্তু বহুতৰ ভিতৰত কম থাকে। মুখেৰে গায় আৰু খোলেৰে বজাই দিয়াটো ইমান সহজ কথা নহয়। আপোনাৰ ভাওনা এখন আৰম্ভণিটো সূত্ৰ আহিলে, সূত্ৰৰ পিছত যিহেতু ভগৱান নাৰায়ণ কৃষ্ণ প্ৰৱেশ কৰে, এই প্ৰৱেশ কৰাৰ সময়ত যি ভাগ গীত গায় সেই ভাগক আচলতে কি গীত বুলি কয় জানিব পাৰিম? নিশ্চয়, সেই ভাগৰ মানে নান্দী গীত, সিন্ধুৰা গীত বুলি কয়। সিন্ধুৰা গীত, হয়। সিন্ধুৰা গীত। ঠিক আছে, সেই ভাগৰো বাৰু আমি অকণমান তাৰ চমু আভাস এটা বাৰু দেখুৱাই দিয়া হৈছে।
নিশ্চয় ভাল লাগিল হয়। এতিয়া নাটকৰ মাজত যথেষ্টখিনি বিলাপ ত্ৰুটি কিবা কিবি থাকে মই থাকে, বিশেষ থাকে। নাজানো থাকে কিন্তু এই বিষয়ত আপুনি অলপ কিবা আমাক আভাস দিব নেকি নিশ্চয় দিম ইয়াৰ মাজতে ধৰা বিশেষকৈ কিছু এতিয়া মহিলাৰ দিশত কিছুমান গীত মাত থাকে হয় হয় ধৰা বিলাপ থাকে বিলাপ জৌতি থাকে ধৰম জৌতি থাকে স্তুতি থাকে পয়াৰ থাকে এনেধৰণৰ বিভিন্ন ধৰণৰ থাকে তাৰ মাজত ধৰা লেচাৰী থাকে হা ইয়াৰ মাজতে মই ধৰম জৌতি ভাগকে নিশ্চয় এভাগ মই ঘাটি শুনাই দিয়া হৈছে নিশ্চয় হা। নিশ্চয় খুৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এখন সমাজ পৰিচালনাৰ দিশত যিখিনি দায়িত্ব পালন কৰিছে সঁচাই প্ৰশংসনীয় এখন সমাজ পৰিচালনা কৰোঁতে আপুনি গায়নৰ পৰা ধৰি গোটেই ভাওনা পৰিচালনা আদিৰ পৰা ক'ব লাগিব যে আদিৰ পৰা অন্তলৈ আপুনি গোটেই সকলো দিশতে আপুনি পাৰ্গত গতিকে আপোনাক মই মোৰ এই চেনেললৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ আপুনিও এনেদৰে আগলৈ আপোনাৰ এই প্ৰতিভা অব্যাহত ৰাখক আৰু সকলোকে আপোনাৰ এই নিৰ্মালি প্ৰদান কৰক আপুনি আপোনাৰ এই যি দায়িত্ব গ্ৰহণ কৰি আছে আপোনাৰ লগতে সকলোকে যেনেকৈ আপুনি ধেমাজি জিলা শিৱসাগৰ জিলালৈ গৈছে তেনেকৈ বিভিন্ন আৰু জিলালৈ গৈ পেলাই আপোনাৰ এই প্ৰতিভাৰ বিষয়ে সকলোকে অৱগত কৰি সকলোকে সমাজক আগুৱাই নিয়াক প্ৰচেষ্টা চলাব বুলি আশা ৰাখিছোঁ গতিকে শেষত আপোনাৰ ইমান মূল্যৱান সময় মোক দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আপোনাক আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ